হেল্ল' বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমতে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইপিনে দেখিছে নহয় অমিতা ফুল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। মই অমিতা ফুল খাই বহুতেই ভাল পাওঁ। আৰু এইপিনে হৈছে আনাৰস, মানে ঘৰত আহিছিলোঁ যিহেতু আৰু দেউতাই থৈ দিছিলে আনাৰস। আৰু এইপিনে এটা মুৰ্গী আধি দিছোঁ, যিহেতু গুৱাহাটীত লোকেল মুৰ্গী পাবলৈ টানেই হয়। মুনমুন কিবা কিবি এইবোৰহে লোকেল বুলি বিক্ৰী কৰে। তো ঘৰত আহিছোঁ যেতিয়া লোকেল মুৰ্গীটো খাবই লাগিব, হয়নে নহয়। আৰু এইপিনে দেখিছেনে মা ধুনীয়াকৈ বনাই দিলে। আৰু পিছদিনাখন ৰাতিপুৱা উঠিয়েই দেখিছে নহয় মই আহি গ'লোঁ এইপিনে। এতিয়া ধুনীয়া ধুনীয়া কোমোৰা লাগি আছে আৰু এইপিনে নেমু লাগি আছে, বহুত নেমু লাগিছে। আধা চুৰো হৈছে আৰু আধা বিক্ৰী কৰিছে, আৰু বিক্ৰী নহয়ও, আৰু গাঁৱত সেইবিলাক চবতে থাকে। আৰু এইপিনে ঔটেঙা আৰু মাছ দাদাই লৈ আহিছে, তো এইপিনে ঢেকীয়া দেখিছে নহয়, যিহেতু মই যামগৈ আৰু তো ঢেকীয়া, ক'লা কচু অকণমান, আৰু এইপিনে ৰঙালাওৰ আগ, মানে খাই মই বহুত ভাল পাওঁ, ভাজি খাই ভাল লাগে ৰঙালাওৰ আগবিলাক। আৰু এইপিনে নেমু কেইটামান ছিঙি ল'লোঁ। পিছে গোটেইখিনি নেমু নাই অনা, আনিবলৈ যিহেতু প্ৰব্লেম হয় সেইটো কাৰণে নানিলোঁ। আৰু এইপিনে গোল নেমু কেইটামান ছিঙি ল'লোঁ, যিহেতু মানে পকিব লাগিব, সেইটো কাৰণে কুমলীয়াতে বেছি নিছিঙো বুলি তিনিটাই লৈ আহিছোঁ। আৰু এইপিনে মেষ্টা টেঙা, আমি এয়া মেষ্টা টেঙা বুলি কওঁ, আপোনালোকৰ পিনে কি কয় জনাবচোন দেই। আৰু এয়া হৈছে কচুলতি, মানে কচুৰ ঠেং, আমি খাওঁ। আমি যিহেতু ট্ৰাইবেল মানুহ, আমি এইবোৰ খাই ভাল পাওঁ। আৰু এইপিনে চাউল লৈছোঁ অকণমান, আৰু এইপিনে সৰু ৰঙালাও এটা দিছে, মানে মই নিজে বাছি আনিছোঁ বাৰু ৰঙালাওটো সৰুকৈ, যিহেতু দুজন মানুহ তো ইমান ডাঙৰ ৰঙালাও নালাগে বুলি সৰু এটা লৈ আহিছোঁ। আৰু এইপিনে দেউতাই দিলে, দেউতাই পাৰিলে নেকি, দাদাই দিলে তামোল কেইটামান। আৰু এইপিনে ৰুমত আহি পালোঁহি, আহি পায়েই দেখিছোঁ নহয় ৰুমৰ কি অৱস্থাটো, এইবিলাক চাফা কৰিলোঁ। কৰি মেলি মানে মানুহজনে জানেই আৰু মতা মানুহ ঘৰত থাকিলে কেনেকুৱাতো, আহি এইবিলাক কাম কৰিছোঁ। চেণ্ডেলযোৰো মানে হেৰিটো ওলাই গৈছে। আৰু এইপিনে যিহেতু ভোক লাগিছে, ৰাতিপুৱাই আহিছোঁ, ট্ৰেইন 6টাতে আছিলে, ওলাই পেলাই গুৱাহাটী আহি পাওঁতে 12টা বাজিলে। তো আহি আকৌ এইপিনে ভাত বহাই দিওঁ, কাম বন কৰি ৰুম চুম মুচি ভাত বহাই দি, কাচকল আনা আছিলে আগৰে, তো মই কাচকলকেইটা এনেকৈ কাটি মেলি ধুনীয়াকৈ বহাই দিছোঁ। কাচকলবিলাক এনেকৈ খাই ভাল লাগে, মই খুবেই ভাল পাওঁ। চব্জি বনাই খোৱাতকৈ ফ্ৰাই কৰি খাই মই বহুত বেছিয়ে ভাল পাওঁ। তো এনেকৈ তেল অকণমান দি ল'লোঁ, আৰু দি এতিয়া ইয়াতে ধুনীয়াকৈ কলকেইটা দি দিছোঁ। আপোনালোকেও এনেকুৱা ফ্ৰাই কৰি খাবচোন। আৰু গোল গোল কাটি খায়ো ভাল লাগে, সেনেকৈ মই বেছি ভাল পাওঁ। আচলতে এনেকৈ মই খাই পোৱা নাছিলোঁ, ট্ৰাই কৰিলোঁ। আৰু এইপিনে দালি, তো এইখিনি। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈ বাই বাই।